মানে যোৱা 2 মাহৰ আৰু এই মাহৰ মিলি টোটেল 3000 টকা হৈছে নহ'লে মোক টিউশ্যনত যাব নিদিব আৰু মই কিবা এটা কৰিম আজি যামেই যিহেতু মই কিবা এটা কৰিম বাৰু হ'ব দিয়া দাদা হেল্ল' হয় মই আপোনাৰ নেক্সট উইকত একেলগে ফাইন সহকাৰে একেলগে নেক্সট উইকত দিম দিয়ক আজি মই যাব ওলাইছোঁ এতিয়া যাম আৰু এই 2 দিন ৰখি দিয়ক আৰু ফাইন যিলৈকে দি দিম ঠিক আছে মাইনা 2 দিনমান ৰখি দে আৰু মই নেক্সট উইকত একেলগে দি দিম দে হ'ব দিয়া দাদা আহোঁ স্যাৰ OTP-টো ক'ব আপোনাৰ OTP ন 1 মিনিট ৰ'ব দেই ভাইটি লোৱা 9761 স্যাৰ আপোনালোকে চিট বেল্টডাল লগাই ল'বচোন চিট বেল্ট ন ঠিক আছে লগাই লৈছোঁ ভালে এইটো নিজৰ সেফটি হয় গুৱাহাটী আহিব কিমান দিন হ'ল স্যাৰ মানে 5.5 বছৰ 6 বছৰমান হ'ল ঘৰত কোন কোন আছে তোমাৰ ঘৰত ভণ্টিটা আছে কি পঢ়ি আছে তাই হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু এজনী আপোনাৰ ডিগ্ৰী 3rd ছেমিষ্টাৰ তুমি অকলে তেওঁলোকক পঢ়াই আছা ন অকলে চলাই আছোঁ কেনেকৈ মেইনটেইন কৰিছা তুমি এনেকৈ গাড়ী চলাই আৰু উপায় নাই এতিয়া মানে চাৰিওফালৰ পৰাই টেনশ্যন উবেৰেও আমাৰ কমিশ্যন বহুত কাটে এনেকুৱাকৈ কিবাকে চলি আছোঁ আৰু মানে ধাৰ চাৰ লগাই গাড়ী কিস্তি আছে তোমাৰ গাড়ী EMI আছে EMIত লৈছা ন EMIত লৈছোঁ এনে উবেৰে কিমান % কাটে তোমালোকৰ
এবাৰে ছাৰ ক'বলৈ গ'লে কি হ'ব আমাৰ মানে বস্তুটো কোনো নিৰ্ধাৰিত নাই আপোনাৰ সিহঁতে মন গ'লে 40%, 50%, 30% যি মন যায় তাকে লৈ গ'ল আমাৰ ফালে নাবাজেই মানে যি মন যায় তাকে কৰি আছে ন এনে তোমাৰ দিনটোৰ ইনকাম কেনেকুৱা হয় 500 টকাৰ ওপৰত কোনোদিনেও নহয় 14-15 ঘণ্টা চলিলেও নহ'ব মানে কমিশ্যনো বহুত লৈ যায় নহয় তাতে তেলৰ দাম আছেই গাড়ীৰ মেইনটেনেঞ্চ আছেই তুমি ৰাতিপুৱা কেইটা বজাত ওলাই আহা পুৱা 6টা বজাত অনলাইন কৰাই যায় ৰাতি আকৌ কেইটা বজালৈকে থাকা ৰাতি আপোনাৰ ৰুম পাওঁতে 12টা বাজিয়ে যায় কেতিয়াবাতো বেছি দেৰিও হৈ যায় বাহিৰৰ পৰা ভাড়া পালে বৰ ষ্ট্ৰাগল কৰিব লগা হৈছে ন কি কৰিব ছাৰ উপায় নাই আহিছিলোঁ মানে বেলেগ লৈ পেলাই উবেৰ পাৰ্টনাৰ বুলি কৈছিলে এতিয়া পাৰ্টনাৰৰ পৰা গৈ পেলাই গোলামী খটাই আছে উবেৰে ভাইটি পালোঁ দিয়া এই আগতে ভাইটি আহিছোঁ হা ঠিক আছে যাব টাইমো হ'ল বা 10টা বাজিব হ'লে ভাতো খাব লাগিছিল যদি মাৰিয়া ভাতকেইটা খাই ল'ম দিয়ে একেলগে কালেকশ্যনো হোৱা নাই ভাড়া লাগিলে মাইনা কোৱা ৰুমত গৈ আছো ভাত খালা তোমালোকে সৰু মানে কি কৰি আছে খালো এই খাই ৰুমত গৈ আছো নাই ৰুমতে গৈ আছো এই ৰুমতে যাম নহয় ঠিক আছে টোপনি মাৰা তোমালোকে দিয়া উপায় নাই মইহে গম পাওঁ কি চলি আছে ভাত খাবি আৰু গাড়ী কৰিবে গাড়ী আহিব ৰবা ভাই যাম তামোৰ কথা আছে ন যামতো বাদ দে না যাব লাগে না চাই আছো এই আহি ফোন কৰ ফোন মুদ্দাৰ আছে ন ইমান টাইম লাগে নে চলা আহোঁতে এই ভাই অলপমানতো ধৈৰ্য ধৰা ধৈৰ্য কিমান ধৰিবি বে আহিব যাম তামোৰ কথা আছে গাড়ী মাত এই আহিছে পালে ৰবা টাকা দি আছো গাৱা ছাৰ অটিপিটো ক'ব আপোনালোকৰ কিহৰ উঠিবি লাগে বে বল বাদ দে এইবিলাক অনাৰ এবাৰ চলা বল বেবি বল দাদা ৰ'ব মই দি আছো লওক 1565 জলদি দে কথা বেয়া হব দাদা লৈছে ন ঠিক আছে বলক ছাৰ আপোনালোকৰ চিট বেল্টটো লগাই ল'বচোন জানা বে কিহৰ চিট বেল্ট লগাব লাগে নলগাম মই ফাল্টু কথা কৈ লাভ নাই নলগাম বে ভালকে থাক না বে ইমান তই কিয় হেৰি কৰি আছ বেয়া চেয়া নাপাব বলা নিতু ন হয় ফাইনেন্সৰ পৰা আহিছোঁ নিতু তোমাকতো আগতে বহুতবাৰ ফোনো কৰিছোঁ আৰু তোমাক ওৱানো কৰিছোঁ আহিছোঁ মই আগতে কিন্তু তোমাৰ এতিয়া আৰু সেই চান্সটো নহ'ব আৰু কাৰণ তোমাৰ বহুত কিস্তি লেপছ আছে ইমান কিস্তি লেপছলৈকে আমি ৰখিছোঁ তোমাক বহুত চান্স দিছোঁ আমি আৰু এতিয়া গাড়ীখন লৈ যোৱা
বহুতবাৰ কোৱা হৈ গৈছে এতিয়া আৰু বাৰ বাৰ এনেকে কৈ থাকিব লাভ নাই চাবিটো লোৱা আৰু যাওঁ বলা আৰু যাই কিনে অফিচৰ পৰা লৈ আহিব চাওক দাদা মোক এসপ্তাহ সময় দিয়ক মই ভণ্টিৰ টিউশ্যনৰ পইচাই দিব পৰা নাই নেক্সট সপ্তাহত মই আপোনালোকক যেনেকৈ নহওক দি দিম কাৰণ মোৰ অৱস্থাও বেয়া বহুত গমেই পাইছে অলপেৰে কমিশ্যনো বহুত কাটে আৰু যোৱা সপ্তাহত মই ছিট বেলৰো ফাইন খাইছোঁ পেচেঞ্জাৰে ছিট বেল মাৰা নাই আপোনালোকে যেনেকৈ পাৰে মোক এসপ্তাহ সময় দিয়ক বাকী পিছৰখিনি মই চাই ল'ম মোৰ তাৰমানে ইনকামৰ ৰাস্তা বুলি ক'লে গাড়ীখনেই আছে গাড়ীখনেই যদি গুচি যায় মই কেনেকৈ কি কৰিম আপোনালোকে বুজিবলৈ চেষ্টা কৰকচোন মাটি বিক্ৰী কৰিছোঁ মাটি বিক্ৰী কৰি গাড়ীখন লৈছোঁ এতিয়া লাষ্টখনত যে আপোনালোকে লৈ যায় এসপ্তাহ সময় দিয়ক মোক যেনেকৈ নহওক মই আপোনালোকক EMI-টো দি দিম এতিয়া বিক্ৰী কৰিবৰ কাৰণে একো নাই আপোনালোকক দিবৰ কাৰণে একো নাই মোক আপোনালোকে এসপ্তাহ সময় দিয়ক আৰু তাৰপিছত মই আপোনালোকক গোটেইখিনি উঠাই দি দিম চাওক দাদা মোৰ গাড়ীখনেই মানে মেইন একমাত্ৰ মানে উপাৰ্জনৰ ৰাস্তা গাড়ীখনেই যি লৈ যায় মোক মাৰি থৈ যোৱাই ভাল এসপ্তাহ সময় দিয়ক আৰু মোক এসপ্তাহ সময় দিয়ক মোক প্লিজ হাত জোৰ কৰিছোঁ এইবিলাক চাই লাভ নাই কাৰণ তো চান্স দিয়া হৈছে আৰু এতিয়া আপত্তি কৰিলেও লাভ নাই চাবিটো লোৱা যাওঁ আমি এইবিলাক বাদ দিয়া নাটক নুশুনো সদায় এনেকুৱা নাটক চলিয়ে থাকিব চাবিটো লোৱা আৰু আমাৰ আহা চাবিটো দিয়া